নমস্কাৰ স্বাগতম জনাইছোঁ জনতা আসাম নিউজ 24/7লৈ আৰু এই মুহূৰ্তত ব্ৰেকিং নিউজ দক্ষিণ কামৰূপৰ বকৰ মালিবাৰী খালমাৰাত অবৈধভাৱে চলিছে বালিৰ সিন্ডিকেট দক্ষিণ কামৰূপৰ বকৰ মালিবাৰী খালমাৰাত অবৈধভাৱে চলি আছে বালিৰ সিন্ডিকেট একাংশ বালি মাফিয়াই প্ৰশাসনৰ লগত হাত মিলাই অবৈধভাৱে চলাইছে বালিৰ সিন্ডিকেট মালিবাৰী বজাৰ সমীপত জলজলি নদীৰ পৰা মেচিন চালিত নাৱেৰে পুঠিমাৰী খালমাৰা নদীৰ পৰা দৈনিক বালিৰ সিন্ডিকেট চলাই আহিছে একাংশ ব্যৱসায়ীয়ে উল্লেখযোগ্য যে মহলদাৰৰ নেতৃত্বত এনে সিন্ডিকেট চলাই আছে বুলি গাঁৱৰ ৰাইজে অভিযোগ উত্থাপন কৰিছে আৰু ওপৰ মহলত বিশেষ ধনৰ টোপোলা দি এনে কাৰ্য চলাই আছে বুলি একাংশ ব্যৱসায়ীয়ে মূল কথাটো হ'ল যে কাৰ নেতৃত্বত চলিছে এই বালিৰ সিন্ডিকেট আৰু কোনে খাই আছে বালিৰ নামত হেজাৰ হেজাৰ টকা কোন জড়িত আছে ইয়াৰ লগত চৰকাৰে ইয়াৰ উচিত তদন্ত কৰিবনে 2 নং মাকালিৰ পৰা শ্ৰীবাসৰ রিপোর্ট জনতা আসাম নিউজ 24/7 ये কইছে বলে এই করো তোমরা গ্রাফি ফ্যাক্টরি কাই জানো তার আমরা যা করো না করি তারপর না ওই অল্প আগে না মেলাডি গেল গা সকালে গিয়ে আপনাকে কোনো কমপ্লেইন করেছিল নাকি রেঞ্জার অফিস করাইছে কি কয় হেতে কইছলে গ্রাফি বিলাক কাটি আনো আমি ব্যবস্থা লই আছি ইহতে নাহে না কিমানবার কইছে ফোন কৰি কৈ আছো তাৰ নদীৰ সিপাৰৰ পৰা বহুত মানুহ দিছে কমপ্লেইন কৰিছে কোনো অ্যাকশন নলয় একশন নয়